হেল্ল' বন্ধুসকল, কি খবৰ আপোনালোকৰ? মোৰ কিন্তু বহুত বেয়া খবৰ হৈ আছে। মোৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ আপোনালোকক। যিহেতু মানে মাতটো ভালদৰে ওলোৱা নাই, মোৰ মানে বেমাৰ হৈ আছে ন, ওলোৱা নাই, এইটো কাৰণে ভালদৰে মাতটো। মই মানে যোৱাকালিৰ পৰা মই মানে ভাত চাত খাব পৰা নাই। বহুত মোৰ মানে বেমাৰ হৈ আছে, মানে মাথা বিষ হৈ আছে আৰু লগতে গাটো পূৰা লহু হৈ গৈছে, মানে কমজুৰি লাগিছে যে। মানে পূৰা ভাত চাত খাব পৰা নাই, মানে জণ্ডিচ লাগিছে। আজি মই এইটো দাৱাই ল'ব আহিছোঁ, মানে মালা ল'ব আহিছোঁ আৰু জণ্ডিচৰ মালা ল'ব আহিছোঁ। জণ্ডিচৰ মালা ল'ব আহিছোঁ, আপোনালোকে চাই থাকক কেনেকুৱা জণ্ডিচৰ মালা বনাই দেখাই আছোঁ। এনেও ঘৰতে মই ল'ব আহিছোঁ। এইফালে আমাৰ জণ্ডিচৰ মালা ৰেডি কৰি আছে আবুয়ে। কেনেকুৱা বনাইছে আপোনালোকে চাই থাকক বন্ধুসকল। এইফালে বন্ধুসকল মোৰ মালা ৰেডি হৈ গ'ল। এতিয়া মই লগাই মেলি ঘৰত আহি ঘৰত যাম, অলপ টাইম শুমগৈ। মানে পূৰা লগাই মেলি আহিছোঁ, আকৌ 2 দিন ল'ব লাগিব। আজি ফাৰ্ষ্ট লৈছোঁ, মানে যোৱাকালি বহুত মানে বেমাৰ হৈছিলে। কালি পিল চিল খালোঁ, অলপ ভাল লাগিলে। আকৌ আজি মই মালা ল'ব আহিলোঁ, জণ্ডিচৰ মালা, গাটো ভাল লগা নাই কাৰণে। এতিয়া মই ঘৰত গৈ আছোঁ, আহি আছোঁ বন্ধুসকল। মানে আহি আছোঁ বন্ধুসকল। এতিয়া মানে এইটো মানে মালাটো মানে পূৰা দীঘল হৈ গৈছেগৈ। মানে এতিয়া আৰু অকণ সময়ৰ পিছত মানে খুলিবলৈ হ'ব আৰু। মানে আকৌ এটা কথা আপোনালোকক ক'ম, মানে ভিডিঅ' মই আকৌ বনাব পৰা নাছিলোঁ, মানে মোৰ বেমাৰ হৈ আছিলে না, তাৰ কাৰণে মোৰ মানে ভিডিঅ' মানে বনাব ইচ্ছা নাই হোৱা হৈ গৈছিলে। আৰু এইটো আপোনালোকে যিমান পাৰে মানে শ্বেয়াৰ কৰি দিব আৰু অলপমান ছাপোৰ্ট কৰিব, তেতিয়া মোকো অকণমান ভাল লাগিব ভিডিঅ' চিডিঅ' বনাবৰ কাৰণে। ধৰি লওক কিবা এটা হ'লেও মানে ভাল লাগিব আৰু, মানে ধৰি লওক শ্বেয়াৰ কৰিলে মানে বা ছাপোৰ্ট কৰিব লাগিব আপোনালোকে, তেতিয়া মানে মোৰো অকণমান ভাল লাগিব মানে ভিডিঅ' চিডিঅ' বনাবৰ কাৰণে। তেতিয়া মই চেষ্টা কৰিম আকৌ আগুৱাই যাবৰ কাৰণে। আৰু এটা কথা বন্ধুসকল, মানে মোৰ মানে পূৰা চেহেৰাটো মানে সাই দিলে ৰে বেমাৰে, পূৰা সাই দিছে মানে পূৰা। আকৌ এটা আপোনালোকে মোক কি বেয়া পোৱা নেকি মই ভিডিঅ' বনালে? মানে ধৰি লওক আপোনালোকেতো ছাপোৰ্ট কৰিব নোখোজে ন, মানে বহুত মানে বেয়া লাগে আৰু, মানে বেয়া পাই নিচিনা লাগে আকৌ আপোনালোককো। না বন্ধুসকল, না ভিডিঅ'বিলাক মানে বেয়া লাগে নেকি? বেয়া লাগে যদি মানে কমেণ্টত কৈ দিব, আৰু যদি বেয়া লাগিছে তেতিয়াহ'লে বেলেগ ভিডিঅ' বনাবি বুলি ক'বা। মানে ধৰি লওক বেয়া লাগিলে বেয়া বুলি ক'বা, ভাল লাগিলে যদি ভাল লাগিলে বুলি ক'বা। কমেণ্ট এটা কৰিলে মানে ভাল লাগে আৰু ন বন্ধুসকল। ভিডিঅ'টো মই বেছি দীঘল নকৰোঁ, মানে ইমানখিনিয়ে বনাই দিওঁ। আকৌ যদি নতুনকৈ মোৰ চেনেলটো চাই আছে, তেনেহ'লে যদি ছাপোৰ্ট কৰিম বুলি ভাবিছে, তেনেহ'লে কাষত থকা ঘাটিঙাটো বজাই দিয়ক, আৰু লগতে লাইক এটা কৰি দিব। আকৌ লগতে আপোনাৰ বন্ধু বান্ধৱীক শ্বেয়াৰ এটা কৰি দিব, যদি ছাপোৰ্ট কৰিম বুলি ভাবিছে। এতিয়া মোৰ ভিডিঅ'টো সমাপ্ত।